গাইছ চাই লওক এয়া মোৰ মায়ে কেনেকৈ উল্টাকো মাৰিছে উভতাকো মাৰিছে। মা কু মাৰি কেনেকুৱা লাগিছে কৈ দিয়কচোন। হে গাইছ ৱেলকাম বেক টু আৱাৰ চেনেল সীমা জুৱদ। আজি আকৌ অন্য এটি ভিডিঅ' বনাবলৈ লৈছোঁ। ভিডিঅ'টি চাই থাকক। পুনৰ দেখাম মই শাক পাচলিৰ পদ্ধতি। এয়া মোৰ বেটা তলত নামিবলৈ কেনেকৈ যুঁজি আছে। এয়া দেখিছে লৰাই চৰাই ব্লগ বনাইছোঁ কিমান কষ্ট হৈছে। উপায় নাই আৰু তথাপিও কৰিব মন গৈছে যেতিয়া কৰিবই লাগিব। এইবিলাক থাকে সৰু সুৰা কষ্ট। তাৰে মাজতে ভাবিছোঁ আগবাঢ়ি যাওঁ। প্লিজ আপোনালোকে ছাপোৰ্ট কৰিব। গাইছ চাই লওক এয়া মোৰ মায়ে কেনেকৈ উল্টাকো মাৰিছে উভতাকো মাৰিছে। গাইছ দেখিছে মোৰ মায়ে কিমান কষ্ট কৰিব পাৰে। চাওকচোন এয়া আলু কু মাৰিছে। গাইছ মোৰ মাৰ কাৰণে এটা লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। জয় মা। মা সমান হ'ব পাৰে কোন। মা কি জয়। আৰু এইফালে মোৰ বেটা এইপিনে বোকা খাই আছে। মই মাক ভিডিঅ' কৰি থাকোঁতে বেটা আহা। হে গাইছ দেখিছেনে এয়া কেনেকৈ কু মাৰি আছে আৰু মোৰ বেটা পিছেদি বহি আছে। মা কু মাৰি কেনেকুৱা লাগিছে কৈ দিয়কচোন। নকওঁ নেকি কৈ দিয়ক আকৌ। এইবিলাক কাম কৰিবলৈ পালে ভাল পাওঁ নে বেয়া পাওঁ। হা কৈ দে আকৌ। নক কৈ দে আকৌ। কি উঁৱলতা ওলাইছে নেকি। এইবিলাক কাম কৰি কেনেকুৱা লাগে কৈ দে। ভাল লাগে নে বেয়া লাগে। একোৱে নকৰে গাইছ। দুদিনমানৰ আগত মই দেখাইছিলোঁ এইখিনি আলু ৰোৱা ভিডিঅ' দেখাইছিলোঁ। এতিয়া দেখিছে দুদিনমান মানে কিমান দিনৰ আগত আছিলে জানো 3 সপ্তাহমান হৈছে নেকি। 3 সপ্তাহমানতে এতিয়া চাওকচোন কি মজা। এইবিলাক অসমীয়া আলু হয়। কিছুমানে ফুলা আলু কিছুমানে বিলাহী আলু বুলি কয়। আমি ইয়াত ঘৰুৱা আলু জাত আলু বুলি তেনেকৈ কওঁ। মানে অৰিজিনেল হয় না সেইটো কাৰণে আমি জাত আলু বুলি কওঁ বা ঘৰুৱা আলু বুলিও কওঁ। এতিয়া আলু ইমানেই মজা লাগিছে। সেইফালে শিখান্দিটো আমাৰ ভাইটিয়ে পুৱাই আহি কু মাৰি থৈ গ'ল। এইখিনি মানে প্ৰথম কু মাৰিছেহে। এতিয়া তাৰপিছত মাটি চপাই দিয়া হ'ব। এয়া আৰু এয়া দেখিছেনে এয়া আলু কৰিলে সদায় এনেকৈ ৰঙালাও দিব লাগে মাজত। এইটো পুলিটো আমাৰ বেটাই ভাঙিলে। এনেকৈ ৰঙালাও দিব লাগে। মানে এইটো কাৰণে আলু খেতি কৰিলে ভাল। এটা খেতিৰ কাৰণে কষ্ট কৰিলে মানে 2টা খেতি হৈ যায়। সেইটো কাৰণে আলু খেতিটো কৰিলে মানে ভাল আৰু প্ৰফিট হয়। এতিয়া এইখিনি কমচে কম এবিঘামান আছে আমাৰ আলু। সেই তালৈকে আছে। এইফালৰ পৰা এই জেওৰাখনৰ পৰা এইফালে সেই মূলাখিনিলৈকে আছে। মই মূলা ভিডিঅ' এটা বনাইছিলোঁ যোৱাকালি। এতিয়া তালৈকে আছে। এইখিনি এবিঘামানত এতিয়া পইচা পাব চাগে। কিমান পাব মোৰ পইচা বিষয়ে নো আইডিয়া। সেইটো দেউতাই জানিব। এতিয়া আলুতটো পইচা পাবই পাব। ৰঙালাওটো পাব মানে নিজে খাবলৈও হ'ব আৰু মানে খোৱাৰ লগতে বিকিবলৈও হ'ব। ওচৰ চুবুৰীয়াক 2 এটা দিয়াও হ'ব। মানে যা নাথাকে আমাৰ ইয়াতে চবেই প্ৰায়বিলাকেই কৰে। 2 এঘৰে নকৰে বা কৰিলেও কেতিয়াবা মৰি যায় নহয় তেনেকুৱা হেৰি হয়। মানে তেনেকৈ আৰু নিজৰ লগতে দুজনে উপকৃত হ'ব বা এসাঁজ দুসাঁজ খাবলৈ পাব। উপকৃত বুলি নহয় আৰু 2 এসাঁজ খাবলৈ পাব। তেনেকৈ আৰু এইফালে বেটাই আইতাকক দিগদাৰ লগাই দি আছে।
এইফালে বেটাই মানে আলু চালু চব টানি কৰি উঘালি দিছে আৰু এইফালে আইতাকক কোৰ মাৰিব দিয়া নাই। গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই টাটা। পুনৰ লগ পাম নতুন এটি ভিডিঅ'ত। যদিহে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম নতুন এটি ভিডিঅ'ত। বাই বাই।